তাক যেতিয়া সমাজে প্ৰশ্ন কৰিব সেই প্ৰশ্নবোৰৰ কি উত্তৰ দিব নোৱাৰিলে মোৰ সঁচাকৈ দুখ লাগিব। শুনি মজা তাৰ বহুৰ কোন আৰু তেওঁৰ নাম কি ঠিক কেনেকৈ উত্তৰ দিব তাৰ বহুৰৰ নাম কি নাজানে আৰু সি কেনেকৈ সমাজত ক'ব তাৰ শাহুৱে এজন ডাঙৰ ঘৰত মন কৰা শিক্ষা ক'ব তাইৰ মাক এগৰাকী আমাৰ মন কৰা উজ্জ্বলে এনে এজনী ছোৱালী বিয়া কৰাবলৈ ওলাইছে যাৰ মাকে সকলো প্ৰলোভন আওকাণ কৰি কঠোৰ সংযমেৰে গাভৰু জীৱনটো আনৰ এগৰাকী নাৰীৰ জীৱন ৰক্ষা কৰিবলৈ গৈ নিজৰ সন্তানক অকালৈ সেইখন সৎসাহস আপুনি আগতে কিয় নেদেখুৱালে কিয় মোক বা মোৰ ল'ৰাক আপোনালোকে আঁকি দিলে কিয় আপোনালোকে কৈ নিদিলে যে মাইনী আপোনালোকৰ পালিতা সন্তান আমি সাক্ষী দিয়া নাই পৰিস্থিতিৰ হেঁচাত আমি কথাটো গোপনে ৰাখিব লগা হৈছিল সঁচা একমাত্ৰ ইন্দুক জীয়াই ৰখাৰ স্বাৰ্থত এই কথাটো গোপনে ৰখা হৈছিল আজি 18-20 বছৰৰ পিছত সেই অপ্ৰিয় সত্যটোক জ্বলাই দি মাইনীৰ মনটো আমি ভাঙি দিব বিচৰা নাছিলো আপুনি বিশ্বাস কৰক এনে নিজ মনোবৃত্তি আমাৰ নাছিল আপোনাৰ কথা বিশ্বাস কৰিব পৰা হলে মোৰ মনটোৱেও সান্তনা পালেহেঁতেন মোৰ ঘৰৰ বোৱাৰী হিচাপে কিয় চাকৰি দিবলৈ ওলাইছে ইয়াৰ বেছি কথা মই আপোনালোকক নাপালো আপুনি এবাৰ কথাটো শুনক আৰু কোনো আলোচনা নাই এই বিয়া হ'বলৈ নিদিওঁ আৰু নহয় এই সন্তু এই এতিয়া কি হ'ব সন্তু
নানা মুদাহী হ'ব সঞ্জু সেইবোৰ কথা নকবাচোন তুমি তই মানে মানে থাক এই সকলো তই লগ মালক কৰি দিলি আৰে তই তো মাইনীত আমাক দান দিছিলি তাৰ বিনিময়ত ধন টকা পইচা যি লাগে সকলো দিবলৈ আমি ৰাজি আছিলো কিন্তু তই নললি টকা পইচা একো নোলোৱাৰ বাবে ঘৰখনত এনেকুৱা এটা পৰিস্থিতি হ'বলৈ পালে তাই চলি থকা তুই পুৰা বেছিকৈ নকবি ইয়াত থকালৈকে অভিযোগ তুলি তুলি তাই মাতৃ মানুহৰ মমতাটো কমতে শেষ কৰি নেপেলাবি মাতৃ স্নেহৰ জ্ঞান আপুনি মোক দিব নালাগে আপুনি সকলোবোৰ উলট পালট কৰি পেলালে সঞ্জু